বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ পাছতে অসমত এতিয়া কা আইনৰ বাবে তীব্ৰ প্ৰতিবাদ সৃষ্টি হৈছে। আৰু অসমত গঢ়ি উঠা এই কা আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীয়ে যিকোনো প্ৰকাৰে প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ চেষ্টা কৰিছে। কেইদিনমান পূৰ্বে অসম আৰক্ষী সঞ্চালক জি পি সিঙে কয় যে কা বিৰোধীৰ নামত যদি কোনোবা দল সংগঠনে অসম বন্ধ ঘোষণা কৰে তেতিয়াহ'লে চৰকাৰে সন্মুখীন হ'বলগীয়া প্ৰতিদিনৰ ৰাজহ লোকচানৰ ১,৬৪৩ কোটি টকা অসমৰ দল সংগঠনে আদায় দিব লাগিব। ডিজিপি জি পি সিঙৰ এই হুংকাৰ পাছতে বুধবাৰে নগাঁও আদালতৰ এটা গোচৰৰ শুনানি উপস্থিত থকা সময়তে বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে কা বিৰোধী গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে ডিজিপিৰ বাপেকৰ বাপেকেও আমাক ৰখাব নোৱাৰে। জি পি সিঙে অসমীয়া জাতিক ৰঙা চকু দেখুৱাবলৈ ক'ত অধিকাৰ পালে? অখিল গগৈৰ এনে আক্ৰমণাত্মক মন্তব্যৰ পাছতেই জি পি সিঙে বিধায়ক অখিল গগৈক অনুৰোধ কৰি কয় যে মোৰ ভিত্তিগতভাৱে ভগৱান সদৃশ প্ৰয়াত পিতৃ তথা পূৰ্বপুৰুষসকলক অবাঞ্ছিত ব্যক্তিগত বিতৰ্ক আৰু ৰাজহুৱা বক্তব্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় বিধায়কগৰাকীক। আপোনাৰ দৰে এজন সন্মানীয় জনপ্ৰতিনিধিৰ এনে গৰ্হিত কাৰ্যত মই গভীৰ আঘাত পাইছোঁ। অনাকাংক্ষিকভাৱে মোৰ প্ৰয়াত পিতৃ আৰু পূৰ্বপুৰুষক টানি আনি আপুনি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছে। আগলৈ যাতে অখিল গগৈয়ে এনেধৰণৰ মন্তব্যৰ পৰা বিৰত থাকে তাৰ বাবে অনুৰোধ জনায় অসম আৰক্ষী সঞ্চালক জি পি সিঙে।